বন্ধুসকল, কয়লা হৈছে বহু কোটি বছৰ আগৰ গছ-গছনি মাটিৰ তলত চাপ খাই সৃষ্টি হোৱা এক ফসিল ফুইল। কয়লা জুইত পুৰিলে তাৰ পৰা ধোঁৱা ওলায়। আগৰ দিনত ৰেলগাড়ী চলাবলৈ, ইটা ভাটিত, আনকি ঘৰত ভাত ৰান্ধিবলৈও কয়লা ব্যৱহাৰ কৰা হৈছিল। কিন্তু তোমালোকে কেতিয়াবা ভাবিছানে, এই টান কয়লা টুকুৰাক আমি গেছলৈ ৰূপান্তৰ কৰিব পাৰোঁনে? যিটো গেছ আমি ঘৰত ব্যৱহাৰ কৰা LPG চিলিণ্ডাৰৰ দৰে জ্বলাব পাৰিম আৰু তাৰ পৰা কোনো ধোঁৱা নোলাব। শুনি আচৰিত লাগিছে নহয়নে? শিলৰ দৰে টান কয়লাৰ পৰা আকৌ গেছ কেনেকৈ ওলাব? আচলতে কথাটো কি? কয়লাৰ পৰা গেছ বনোৱা প্ৰক্ৰিয়াটোক বিজ্ঞানৰ ভাষাত কয়লাৰ গেছিফিকেশ্যন বুলি কোৱা হয়। এতিয়া তোমালোকে ভাবিব পাৰা যে কয়লাখিনি জুইত পুৰি দিলেই গেছ ওলাই যাব। নহয় বন্ধুসকল, কথাটো ইমান সহজ নহয়। কয়লা যদি মুকলি বতাহত জুই লগাই দিয়া হয় তেন্তে ই সম্পূৰ্ণৰূপে পুৰি ছাই হৈ যাব। বায়ুমণ্ডলীয় কাৰ্বন ডাই অক্সাইড আৰু কয়লাৰ বহুত ক'লা ধোঁৱা এৰি দিব। তাৰ পিছত আমি কোনো কামত অহা গেছ নাপাম। গেছিফিকেশ্যন প্ৰক্ৰিয়াত কয়লাক পোৰা নহয়, বৰঞ্চ ইয়াক ভজা বা সিজোৱা হয়। ঠিক যেনেকৈ কুকাৰত ভাত বা দাইল সিজায়, তেনেকৈ কয়লাক অতি উষ্ণতাত গৰম কৰা হয়। কিন্তু তাত অক্সিজেন বা বতাহৰ পৰিমাণ একেবাৰে কমকৈ দিয়া হয় যাতে কয়লাখিনি জুইত পুৰি ছাই হৈ যাব নোৱাৰে। প্ৰক্ৰিয়াটো কেনেকৈ হয় আহক এতিয়া আমি বুজি লওঁ এই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ কাম কৰে। কয়লা গুৰি কৰি প্ৰথমতে খনিৰ পৰা উলিয়াই অনা হয়। ডাঙৰ ডাঙৰ কয়লাৰ টুকুৰাবোৰ মেচিনৰ সহায়ত ভাঙি একেবাৰে সৰু সৰু টুকুৰা বা পাউডাৰৰ দৰে গুৰি কৰি লোৱা হয়। কিয় জানানে? কাৰণ ডাঙৰ টুকুৰাবোৰত সৰু গুৰিবোৰ সোনকালে বা ভালকৈ গৰম হয়। ঠিক যেনেকৈ ডাঙৰ আলু এটা সৰুকৈ কাটি আলু সোনকালে সিজে, ঠিক তেনেকৈ গেছিফায়াৰ মেচিন। এতিয়া এই কয়লাৰ গুৰিখিনি এটা বিশাল আকাৰৰ ষ্টীলৰ টেংকিত ভৰাই দিয়া হয়। এই টেংকিটোক কোৱা হয় গেছিফায়াৰ। এইটো এটা মেজিক অভেনৰ নিচিনা। এই মেচিনটোৰ ভিতৰত ইমানেই বেছি গৰম থাকে যিটো সাধাৰণ জুইতকৈ বহুত বেছি, প্ৰায় 700 পৰা 1500 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত। ভাপ আৰু অক্সিজেনৰ খেল। এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ। গেছিফায়াৰৰ ভিতৰত কয়লাখিনি থকাৰ সময়তে তাৰ ভিতৰলৈ জোৰকৈ পানীৰ ভাপ আৰু একেবাৰে জোখৰ পৰিমাণত অক্সিজেন গেছ সুমুৱাই দিয়া হয়। এতিয়া কি হয়? কয়লাত থাকে কাৰ্বন, পানীৰ ভাপত থাকে হাইড্ৰজেন আৰু অক্সিজেন। যেতিয়া ই অতিমাত্ৰা গৰম, কয়লা আৰু পানীৰ ভাপ ইটোৱে সিটোৰ লগত লগ লাগে, তেতিয়া এক ৰাসায়নিক প্ৰক্ৰিয়া হয়। বিজ্ঞানৰ ভাষাত ক'বলৈ গ'লে, অৰ্থাৎ কয়লা, কাৰ্বন আৰু পানীৰ ভাপ H2O লগ লাগি দুটা নতুন গেছৰ জন্ম হয়। কাৰ্বন মন'ক্সাইড CO আৰু হাইড্ৰজেন H2 চিংগেছ গেছৰ জন্ম হয়। যি নতুনকৈ কাৰ্বন মন'ক্সাইড আৰু হাইড্ৰজেন গেছৰ মিশ্ৰণটো তৈয়াৰ কৰে, ইয়াক একেলগে চিংগেছ গেছ বুলি কোৱা হয়। এই চিংগেছটোৱেই হ'ল আমাৰ প্ৰয়োজনীয় গেছ। ই দেখিবলৈ ধোঁৱাৰ দৰে ক'লা নহয়, ইয়াক জ্বলালে পৰিষ্কাৰ নীলা সীসাৰ দৰে জ্বলে। গেছখিনি চাফা কৰা। গেছিফায়াৰৰ পৰা ওলাই অহা গেছখিনি পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰি, কাৰণ কয়লাত বহুত কাৰ্বন থাকে। তাত ছালফাৰ, ধূলি-মাকতি আৰু আন কিছুমান বেয়া বস্তু থাকে। সেয়েহে এই লেতেৰা গেছখিনি কিছুমান বিশেষ ফিল্টাৰৰ মাজেৰে পাৰ কৰি পানীৰে ধুই পৰিষ্কাৰ কৰা হয়। ছালফাৰখিনি আঁতৰাই পেলোৱাৰ ফলত যেতিয়া আমি এই গেছটো জ্বলাওঁ, তেতিয়া পৰিৱেশ প্ৰদূষণ একেবাৰে নহয়। তোমালোকে জানানে? আজিৰ পৰা প্ৰায় 200 বছৰ আগতে যেতিয়া বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰ হোৱা নাছিল, তেতিয়া লণ্ডন আৰু আমেৰিকাৰ ৰাস্তাবোৰত ৰাতিৰ পোহৰ দিবলৈ এই কয়লাৰ পৰা বনোৱা গেছ ব্যৱহাৰ কৰা হৈছিল। ইয়াক টাউন গেছ বুলি কোৱা হৈছিল। আমি এই গেছটো কিয় বনাব লাগে? তোমাৰ মনলৈ নিশ্চয় প্ৰশ্ন আহিছে, ইমান কষ্ট কৰি কয়লাৰ পৰা গেছ বনোৱাৰ দৰকাৰ কি? পোনে পোনে কয়লাখিনি পুৰিলেই দেখোন হয়। ইয়াৰ তিনিটা ডাঙৰ কাৰণ আছে। পৰিৱেশ সুৰক্ষা। কয়লা পোনে পোনে পুৰিলে বহুত ধোঁৱা বা ছাই ওলায়, যিয়ে আমাৰ বতাহ লেতেৰা কৰে। কিন্তু কয়লাক গেছলৈ সলনি কৰিলে জ্বলালে প্ৰদূষণ বহুত কম হয়। বিদ্যুৎ উৎপাদন। এই চিংগেছ ব্যৱহাৰ কৰি ডাঙৰ ডাঙৰ মেচিন বা গেছ টাৰ্বাইনক ঘূৰাই অতি সহজে বা সস্তাত কাৰেণ্ট বনাব পাৰি। সাৰ আৰু কেমিকেল। চিংগেছৰ পৰা কেৱল জুইয়েই নজ্বলে, ইয়াৰ পৰা খেতিপথাৰত দিয়া ইউৰিয়া সাৰ, মিথানল আৰু আনকি গাড়ী চলোৱা তেল আদিও বনাব পাৰি। কয়লা কেৱল পুৰিবৰ বাবেই নহয়, বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত আমি এই টান ক'লা কয়লাটোকে পৰিষ্কাৰ আৰু ব্যৱহাৰযোগ্য কৰি চিংগেছ গেছলৈ ৰূপান্তৰ কৰিব পাৰোঁ। গৰম পানীৰ ভাপ আৰু কম অক্সিজেনৰ যাদুটোৱেই হ'ল গেছিফিকেশ্যন। ভাৰত কিয় এই টেকন'লজিত আগ্ৰহী? বন্ধুসকল, ভাৰতৰ মাটিৰ তলত বহুত কয়লা আছে, কিন্তু আমাৰ দেশত অইল বা নেচাৰেল গেছ কম। সেয়েহে ভাৰত চৰকাৰে ভাবিছে, যদি কয়লাৰ পৰা গেছ বনাব পাৰি, তেন্তে বিদেশৰ ওপৰত কম নিৰ্ভৰ কৰিব লাগিব। এই কাৰণে ভাৰতত বহু কোল গেছিফিকেশ্যন প্ৰজেক্ট আৰম্ভ হৈছে, বিশেষকৈ ঝাৰখণ্ড, উৰিষ্যা, ছত্তীশগড় আদি ঠাইত। চীন এই টেকন'লজিত বিশ্বৰ আগশাৰীৰ দেশ, কাৰণ চীনেও বহুত কয়লা আছে। চীনৰ কয়লাৰ পৰা গেছ, হাইড্ৰজেন, কেমিকেল আৰু ফুয়েল তৈয়াৰ কৰা ইণ্ডাষ্ট্ৰী শক্তিশালী কৰিছে। কিন্তু সমস্যা কিবা আৰু আছে নেকি? কয়লা গেছিফিকেশ্যনত বহুত পানী লাগে, কাৰ্বন ডাই অক্সাইড ওলাই, এনভাইৰনমেণ্ট ক্ষতি হ'ব পাৰে। সেয়েহে বিজ্ঞানীসকলে ক্লিনাৰ টেকন'লজি বনাবলৈ চেষ্টা কৰি আছে। ভৱিষ্যতে যদি ক্লিনাৰ চিষ্টেম আহে, তেন্তে কয়লা বা হাইড্ৰজেন বনোৱা বহুত ডাঙৰ বিজনেছ হ'ব পাৰে।
হাইড্ৰজেনক ভৱিষ্যতৰ ফুইল বুলি কোৱা হয় মানে আজিৰ কয়লা কাইলৈ ক্লিন এনাৰ্জি হ'ব পাৰে বন্ধুসকল আজিৰ ভিডিঅ'ত আমি জানিলোঁ কয়লা কি কয়লাৰ পৰা গেছ কেনেকৈ বনোৱা হয় চীন গেছ কি ভাৰত আৰু চীন কিয় এই টেকন'লজি ব্যৱহাৰ কৰিছে আৰু ইয়াৰ লাভ ক্ষতি কি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ভিডিঅ'টো হাইপ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ বন্ধুসকল আকৌ লগ পাম নতুন এটা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ